এতিয়া দুপৰীয়া চব্জিখিনি কাটিবলৈ উলিয়াই লৈছোঁ। এইখিনি ধুনীয়াকৈ ধুই কৰি লৈছোঁ। এয়া লেচেৰী মাহ, ঘৰৰে হয় লেচেৰী মাহখিনি, অকণ বেয়া হৈ গৈছেগৈ, ধুই কৰি ধুনীয়াকৈ লৈছোঁ। এতিয়া বোলো কাটি পেলাওঁ। তাৰপাছতে আকৌ এইখিনি হ'ল, এইখিনি চিনি পাইছেই নহয়, কি পদিনা বোলো নহয় জানো, অকণ বেয়া হৈ গৈছেগৈ, সেয়া বোলো চাটনি বনাই পেলাওঁ। আনহাতে আকৌ এয়া কণ বিলাহী, সকলোখিনি ধুই কৰি ধুনীয়াকৈ এতিয়া লৈ আহিছোঁ। আৰু এইফালে আনিলোঁ এয়া কি কয় এইখিনি, এইটো কি আছিলে, চেঙুই টেঙা, আপোনালোকে চিনি পায় নে নাপায়, চেঙুই টেঙা আনি দিছোঁ। এয়া বোলো দাইলত দি দিম। তাৰপাছতে আকৌ এইখিনি আকৌ লাৰু আগ ধুনীয়াকৈ আনিলোঁ। আনি কৰি লৈ এতিয়া বোলো ধুনীয়াকৈ এতিয়া বনাওঁ, কাটি কৰি লৈ বনাব লাগিব আৰু নহয় জানো। এতিয়া সকলোখিনি ধুনীয়াকৈ এনেকৈ ৰেডি কৰি লৈছোঁ, ধুই কৰি একেবাৰতে লৈ লৈছোঁ। আৰু এতিয়া কাটি কৰি লওঁ। আৰু যিহেতু ভাত দেৰিকৈ বনাওঁ বাৰু, ল'ৰাকেইটা যিহেতু দেৰিকৈ আহি পায়, সেইটো কাৰণে তাৰমানে এতিয়া 12 বজা নাই আৰু, বাজিবই আৰু। তেতিয়ালৈকে সিহঁতকেইটা অহালৈকে মানে, সিহঁতকেইটা যিহেতু 3টা বজাতহে আহি পাব, আৰু সিহঁতে অহালৈকে ধুনীয়াকৈ মোৰ হৈ যাবগৈ আৰু বনাই কৰি। গতিকে এতিয়া ধুনীয়াকৈ বনাই কৰি লওঁ, কাটি কৰি লওঁ, তাৰপিছত আকৌ বনাব লাগিব। আৰু গেছো নাই ইফালে। এতিয়া গেছৰ কাৰ্ড বনাবলৈ দিলে, আজিলৈকে কিন্তু কাৰ্ডে বনাই দিয়া নাই, নতুন কানেকশ্যন দিয়া নাই। গতিকে জুইতে বনাই থাকিবলগীয়া হৈছে, বহুত অসুবিধা হৈছে। মানে জুইকুৰা জ্বলাওঁতেও মানে একদম মানে ইমানখিনি সময় লাগি যায়গৈ, হ'ব নালাগে আৰু। তথাপিওতো বনাই খাবই লাগিব নহয় জানো, নেখালেতো নহ'ব, খাই কৰিতো জীয়াই থাকিব লাগিব নহয় জানো। সেইটো কাৰণে এতিয়া আকৌ কাটিবলৈ কাৰণে লৈছোঁ, ধুনীয়াকৈ বনাব লাগিব আৰু জুইত হ'লেও নহয় জানো। কাটি কৰি লৈ আকৌ চেঙুই টেঙাখিনি দাইলত দি দিম বোলো। দাইলত দিলে মানে ভাল লাগে আৰু, চেঙুই টেঙাটো অকণমান টেংচি লাগে যে। মাছো আছিলে বাৰু, গোটেই মাছ বনাব মন যোৱা নাই, সেইটো কাৰণে তাৰমানে দাইলতে দি দিম। আৰু এইপিনে পদিনা, কণ বিলাহী, অকণ চাটনি এখন বনাম আৰু, তেনেকৈ বনালে ভাল পায়। যিহেতু টেঙা অকণ হ'লে, দুপৰীয়া সময়কণত টেঙা অকণ হ'লে খাবলৈ ভাল লাগে নহয় জানো, সেইটো কাৰণে। আৰু লেচেৰী মাহকেইডালো মানে অকণ বেয়া হৈ যোৱা নিচিনা হৈছে, গতিকে লেচেৰী মাহকেইডালো বনাই দিওঁ দুপৰীয়া ভাগতে, আৰু ৰাতিলৈ থৈ দিলে আৰু বেয়া হৈ যাবগৈ। আৰু চাওকচোন, লাৰু আগখিনি কালি ছিগি আনিছিলেহে, আজি কেনেকুৱা হৈ গ'ল দেখিছেনে বাৰু। এয়া লেলে পৰি গ'ল। মানে লগে লগে বস্তুবিলাক খাবই লাগে আৰু, নহ'লে মানে বেয়া হৈ যায়গৈ। আৰু যিকোনো বস্তু এটা লগে লগে ছিগি পেলাই খালে সেইটো সোৱাদটো বেলেগ নহয় জানো। আৰু এতিয়া এইখিনি কালিয়ে ছিগা যিহেতু, আৰু অকণমান হেৰি হৈ গৈছেগৈ, তথাপিও এতিয়া কাটি পেলাওঁ, কাটি কৰি অকণ বনাওঁ বাৰু। আৰু যিহেতু এতিয়া মোক বইল খাবলৈ দি আছে, এতিয়া বইলে বনাব লাগিব। আৰু বইল বনালে ল'ৰাকেইটা অকণ বেয়া পায়, তথাপিও মানে এইকেইদিন মোৰ কাৰণে মানে খাইছে আৰু সিহঁতকেইটাইও, উপায়তো নাই নহয় জানো। এতিয়া কালি আকৌ কচু বনাইছিলোঁ, মই বোলো নাখাব নেকি বুলি ভাবিছিলোঁ, কিন্তু খালে বাৰু দেই, সিহঁতে নাখাব বুলি ভাবিছিলোঁ, খালে দুইটাই। কচু আৰু মাছ এনেকৈ হেৰি দি বনালোঁ, বইলে বনালোঁ, দুইটাই খালে বাৰু। দুইটাই মানে গোটেইকেইটাই খালোঁ আৰু, দেউতাকেও খালে, ময়ো খালোঁ, তেনেকেই আৰু। এতিয়া বইলে খাব লাগিব আৰু, এতিয়া যিহেতু বইল খাব দিছে যিহেতু, নহয় জানো।